পানীডিং বাৰ্তালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ পানীডিং মৌজাৰ অন্তৰ্গত দিহিংকল ঘৰত। আপোনালোকে আমাৰ পিছফালে নিশ্চয় দেখিবলৈ পাইছে পানীডিঙৰে দিহিংকল ঘৰ সৰু অধিক পৰিয়াল আজি বানত ডুবি আছে। তেওঁলোকৰ বিভিন্ন সমস্যাই দেখা দিছে, খোৱা পানী হওক বা অন্যান্য ক্ষেত্ৰত। আমি তেখেতসকলৰ মুখৰ পৰা জানিব পাৰিছোঁ চৰকাৰেই হওক স্থানীয় প্ৰশাসনেই হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কৰোনাৰ মহামাৰীয়ে যেনেধৰণৰ আতংকৰ সৃষ্টি কৰিছে, ঠিক তেনেদৰে তাতকৈ বেছি ইয়াত বানে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে আমি পানীডিং বাৰ্তাৰ তৰফৰ পৰা চৰকাৰৰ লগতে প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁলোকে এই অঞ্চলটোৰ ব্যৱস্থা গ্ৰহণ কৰক। থকা ক্ষেত্ৰতেই হওক, খোৱাৰ ক্ষেত্ৰতেই হওক, আমি ইয়াকে পুনৰবাৰ অনুৰোধ জনাইছোঁ। বহুত দুখ লগা কাহিনী। আজি আমি সৰুৰ পৰা আহিছোঁ, এনেকুৱা বানপানী প্ৰতি বছৰে পাওঁ আমি, আৰু এই ব্যৱস্থা কোনো চৰকাৰে আমাক কৰি দিব পৰা নাই। আৰু কৰিম বুলি আমি স্থানীয় বিধায়ককো আমি এপ্লিকেশ্যন এবাৰকৈ নহয় 2-3বাৰ দিয়া হৈছে। ক'লে দিম বুলি কৈ বছৰ পাৰ হৈ গৈছে, আৰু আমিতো ক'ব কিমান কম আৰু কৈ ভাগৰি কৰিছোঁ। আৰু খুব বেছি 4-5 বছৰ থাকে কি নাথাকে ক'ব পৰা নাই। আমি ক'ত যাম দিয়া। এনেধৰণে জীৱন ধাৰণ কৰিব লাগে। গতিকে আপোনালোকে চৰকাৰক কিবা ক'ব নেকি যে আপোনালোকৰ এই দুৰৱস্থাৰ বিষয়ে এনেধৰণে জীৱন ধাৰণ কৰিব লাগে? গতিকে আপোনালোকে চৰকাৰক কিবা ক'ব নেকি যে আপোনালোকৰ এই দুৰৱস্থাৰ বিষয়ে চৰকাৰে আজিলৈকে কোনো সুব্যৱস্থা লোৱা নাই? এই সন্দৰ্ভত আপোনালোকে কি ক'ব চৰকাৰক? চৰকাৰক কি কয় মানে সুবিধা দিলে মানে ভাল পাওঁ আৰু ইমান কষ্টকৈ যে আছোঁ যে ল'ৰা ছোৱালী পঢ়া শুনাও লোকচান হৈছে। এনেধৰণে জীৱন ধাৰণ কৰিব লাগে। গতিকে আপোনালোকে চৰকাৰক কিবা ক'ব নেকি যে আপোনালোকৰ এই দুৰৱস্থাৰ বিষয়ে চৰকাৰে আজিলৈকে কোনো সুব্যৱস্থা লোৱা নাই? এই সন্দৰ্ভত আপোনালোকে কি ক'ব চৰকাৰক? চৰকাৰক কি কয় মানে সুবিধা দিলে মানে ভাল পাওঁ আৰু ইমান কষ্টকৈ যে আছোঁ যে ল'ৰা ছোৱালী পঢ়া শুনাও লোকচান হৈছে, যাবলৈ মেলা আকৌ দোকান বজাৰ কৰিবলৈ লোকচান হৈছে। আপোনাৰ চোতালত আজি দিহিং নদী ইতিমধ্যে গৰাখহনীয়াই আৰু কেইদিনমান পিছতে এনেধৰণৰ যদি গৰাখহনীয়া হৈ থাকে আপোনাৰ এই বাসগৃহটিও উচন যাব। গতিকে এই সন্দৰ্ভত আপোনাৰ চৰকাৰক কিবা ক'বলগীয়া আছেনে? চৰকাৰক ক'বলগীয়া মানে আমাৰ চৰকাৰেও দেখি আছে নদীত নিচে কাষত পাইছে, নহয় জানো? যদি চৰকাৰে যদি কিবা অনুসন্ধান দিয়ে, ক'ৰবাত যদি ঠাই দিয়ে থাকিবলৈ কাৰণে, সেইটো ভাল কথা চৰকাৰৰ। প্ৰত্যেক বছৰৰ বাৰিষা আপোনালোকে এনেধৰণে এটা দুৰ্বিষ জীৱন কটাবলগীয়া হয় এই বাৰিষাৰ এইকেইটা দিন। গতিকে এই সন্দৰ্ভত আজিলৈকে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য নাই। তো আপোনালোকে এই সন্দৰ্ভত প্ৰশাসনক বা চৰকাৰক কিবা আহ্বান জনাব নেকি? মানে এপ্লিকেশ্যন পৰ্যন্ত দিয়া আছে, মানে এনেকৈ মানে সাহায্যৰ কাৰণে মাতিছে বিচাৰি পিনে, আজিলৈকে তেওঁ একো সন্ধান মানে পোৱা নাই। আমাৰ যোগেদি আপোনালোকে পানীডিং বাৰ্তাৰ যোগেদি আপোনালোকে এটা আহ্বান জনাব পাৰে ইচ্ছা কৰিলে। যদি আৰু বিধায়ক মহোদয়ে যদি সহায় কৰে আমাক, মানে প্ৰতিৰোধৰ কাৰণে, মানে গৰাখহনীয়া নিবাৰণ কৰিবৰ কাৰণে আমি নিশ্চয় মানে সুখী হ'ম আৰু গৰাখহনীয়াৰ কাষৰীয়া ৰাইজে, নহয় জানো? আজি 3 দিন ধৰি আমি পানীতে বুৰ গৈ আছোঁ, একো পোৱা নাই চৰকাৰৰ পৰা সুবিধা। চৰকাৰৰ মানুহ অহা নাই, কোনো অহা নাই, সেয়াই আৰু বুৰ গৈ আছোঁ আমি। খোৱা পানীও নাই, একোৱেই সুবিধা পোৱা নাই। এইফালে কৰোনাৰ আতংকময় পৰিৱেশ আৰু এইফালে আছে আৰু হয় কৰোনাটো চলি আছে। তাৰ ভিতৰতে দিহিমুখৰ মানুহ আৰু মানে পানীত বুৰ গৈ আছে। কৰোনালৈ চালে এতিয়া পানীটো বুৰ গৈয়ে যাব লাগিব। সেইটোৱে ধৰাধৰি কৰিব নোৱাৰিম। সেইটো হয়, আমাৰ খোৱা পানীও বৰ অসুবিধা হৈছে, লেট্ৰিনৰ অসুবিধা হৈছে। লেট্ৰিন মানে মানুহবোৰৰ ভালকৈ কিবা কৰিব পৰা নাই, সুবিধা নাই। আৰু পানীটো দেখিছেই যথেষ্টখিনি ডাঙৰ আহিলে, তাৰ আমাৰ কোনো চৰকাৰৰ তৰফৰ পৰা আমি কোনো সুবিধা পোৱা নাই। এই মুহূৰ্তত আমি উপস্থিত হৈছোঁহি লাইবিল লাচন গাঁৱত। এই লাইবিল লাচন গাঁৱৰ সমগ্ৰ অঞ্চলটো বাঢ়নী পানীৰে জলমগ্ন হৈ আছে। আমি ইয়াৰ স্থানীয় ৰাইজৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে কোনো ধৰণৰ এতিয়ালৈকে চৰকাৰী সাহায্য পোৱা নাই, আৰু খাদ্য সমস্যাৰ লগতে শৌচালয়ৰ ক্ষেত্ৰত আৰু খোৱা পানীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে বুলি ৰাইজে আমাক জনাইছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰ অন্তৰ্গত নিতাই পানীদিহিং অঞ্চলৰ দিহিমুখ লাইবিল লাচন গাঁও সংযোগী পথত। প্ৰতিটো বাৰিষাতে জৰাজীৰ্ণ এই পথসমূহে ৰাইজক জীয়াতু ভোগাইছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনক দৃষ্টি নিক্ষেপ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
সমগ্ৰ অসমৰ শেহতীয়া বান পৰিস্থিতিয়ে নদীসমূহৰ তথ্যভিত্তিক অধ্যয়ন অতীৱ প্ৰয়োজন হিচাপে চিহ্নিত হৈছে। নদীসমূহৰ বুকু বাম হোৱাৰ বিপৰীতে প্ৰকৃতিৰ লগত যুদ্ধংদেহী মনোভাৱেৰে মথাউৰিসমূহ আমি ওখ কৰি গৈ আছো। প্ৰয়াত জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ উক্তিৰে সমগ্ৰ অসমৰ মথাউৰিসমূহ ভাঙি পানীৰ স্বাভাৱিক গতিক নিজস্বভাৱে ববলৈ দিয়াৰ চিন্তা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিতং অধ্যয়ন প্ৰয়োজন আছে বুলি আমি পানীদিহিং বাৰ্তাই অনুভৱ কৰিছোঁ।